কাৰোবাক লগ পালে আমি হেণ্ডশেক কৰা বা পাৰ্টিত ড্ৰিংক কৰিলে চিয়াৰ্ছ কৰা আৰু থামছ আপ দিয়া এইবোৰ জেষ্টাৰ আমাৰ আজিৰ লাইফত এটা কমন পাৰ্ট হৈ পৰিছে বাট আপুনি জানেনে এই জেষ্টাৰবোৰ একচুৱেলি বেলেগ কাৰণতহে ইউজ কৰা হৈছিল হেণ্ডশেকৰ অৰিজিন এনচিয়েণ্ট গ্ৰীচত হৈছিল আৰু তেতিয়া মানুহে হাত মিলাই এইটো প্ৰুভ কৰিছিল যে তেওঁৰ হাতত এনেকুৱা এটা বস্তু নাই যিটোৱে অপজিট পাৰ্চনজনক হাৰ্ম কৰিব পাৰে আৰু চিয়াৰ্ছৰ কথা যদি কওঁ সেইটো ষ্টাৰ্ট হৈছিল মেডিভেল ইউৰোপত তেতিয়া ৱাৰৰ টাইমত ড্ৰিংকত পয়জন মিক্স কৰি এনিমিক মাৰাটো এটা ইজি এণ্ড কমন প্ৰচেছ আছিল আৰু সেইকাৰণে অচিনাকি গ্ৰুপৰ লগত যেতিয়া ড্ৰিংক কৰিছিল তেতিয়া চবেই নিজৰ গ্লাছটো বেলেগৰ গ্লাছৰ লগত খুন্দা মাৰিছিল বা চিয়াৰ্ছ কৰিছিল যাতে সেই ড্ৰিংকৰ অলপ পৰ্চন চবৰে গ্লাছৰ লগত মিক্স হৈ যায় আৰু এইটো প্ৰুভ হৈ যায় যে তাত কোনো পয়জন মিক্স কৰা নাই আৰু থামছ আপ আমি যে আজি ইউজ কৰোঁ তাৰ মিনিঙে হ'ল কাৰোবাক মাৰি পেলোৱা হয় ৰোমানৰ গ্লেডিয়েটৰবিলাকে যেতিয়া ফাইট কৰিছিল তেতিয়া থামছ আপৰ মিনিং আছিল যে কিল হিম আৰু থামছ ডাউনৰ মিনিং আছিল যে তেওঁক এৰি দিয়া আৰু এইটো এটা ৱেপন ইনচাৰ্ট আৰু আউটছাইডাৰৰ এটা প্ৰপাৰ চিম্বল আছিল চ' আগৰ মানুহবোৰে এই জেষ্টাৰবোৰ মিনিংফুলি ইউজ কৰিছিল আৰু এই একশ্যনবোৰৰ আঁৰত এটা প্ৰপাৰ ছাৰ্ভাইভেল ইনষ্টিণ্ট আছিল বাট আমি আজি এই জেষ্টাৰবোৰ কিয় ইউজ কৰোঁ জাষ্ট ফৰ ফান এণ্ড ফেক্টছ উইদাউট নয়িং এনিথিং